হেল্ল' এভৰিৱান ৰাতিপুৱাই ধূপগছি জ্বলাই আজৰি হৈ পাকঘৰলৈ আহিলোঁ চাহৰ যা যোগাৰ কৰোঁ বুলি আৰু সকলোকে চাহ খাবলৈ মাতিবলৈ পিছফালে ওলাই গৈ দেখিলোঁ বাপেক পুতেকে ঢেঁকী পতাত ব্যস্ত আৰু নহ'বনো কিয় অসমীয়া বাপুতি সাহোন ভোগালী বিহুটো আহি দুৱাৰদলি ৰৈ আছেহি এয়া বিহুক আদৰাৰ প্ৰস্তুতি ঘৰত একদম উখল মাখল পৰিৱেশ এইফালে আকৌ ঢেঁকী পাতি দিয়াৰ লগে লগেই পিঠাগুড়ি খুন্দাৰ প্ৰস্তুতি চলালেই মা আৰু মই দুয়োজনে পিঠাগুড়িকেইটা খুন্দি ল'লোঁ আৰু এই যে ঢেঁকীটো দেখিছে এইটো বোলে বহুত বছৰৰ পুৰণি ঢেঁকী দুয়োজনীৰ কথাৰ মাজতে পিঠাগুড়ি খুন্দি হোৱাত বাহিৰত ৰ'দত অকণমান বহি টেঙাৰ জুতি ল'লোঁ মানে আবতৰীয়া আনাৰস এটা আছিলে ঘৰত তাকে খাই ল'লোঁ আমাৰ পোৱালি আজি আকৌ স্পাইডাৰমেন হৈ আছে দেই আৰু আবেলি মায়ে পিঠা বনাবলৈ যা যোগাৰ চলালেই নহয় তিল গুড় নাৰিকল আৰু কত যে কি আমাৰ খোৱাতহে কথা আৰু পিছে এইবাৰ পিঠা মায়ে বনাইছে দেই মই অকল যোগাৰহে দি আছোঁ অ' মোৰ ভিউৱাৰ্ছসকলক মায়ে কিবা এটা কয় বোলে কিনো কয় শুনকচোন সকলোলৈকে মাঘৰ বিহু শুভেচ্ছা থাকিলে বিহু খাবলৈ আহিব দে সকলোৱে আৰু মই লৰালৰিকৈ আহি ভাতত লাগিলোহি সোনকালে আজৰি হওঁ বুলি এইফালে আকৌ পিঠা বনোৱাৰ ওচৰত বিহু আৰম্ভ হ'লেই নহয় ময়ো তাক অকণমান গান এটা শিকাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভুলটো শিকাই দিব দেই এয়া অকণমান প্ৰচেষ্টাহে শুনকচোন অকণমান তাৰ মুখেৰে গছৰে ডালতে গাইছে কুলিয়ে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে জিৰি 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 আজিৰ দিনটোৰ বিশেষ বুলি ক'বলৈ এয়াই আছিলে কালিলৈ ৰাতিপুৱা ঘিলা পিঠাৰ বাবে আজিয়ে মায়ে সকলোবোৰ ৰেডি কৰি থৈছে আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব আপোনালোকে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈকে চাই থাকিব